চেনেহ দিব লাগিব, কেমেৰাখন মুখলৈ চাওক, আপোনালোকে আশীৰ্বাদ দিব লাগিব, তেতিয়া আমি নতুন নতুন উদ্যমে নতুন নতুন সাহসেৰে নতুন নতুন সুন্দৰ সুন্দৰ পদক্ষেপে আচলতে কোনেও আচলতে গমেই পোৱা নাই হয়তো। গতিকে আমি যোগাযোগ কৰিম আমাৰ MLA মহোদয় ডাঙৰীয়াদেৱক, আমাৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াদেৱক, সকলোলৈকে নমস্কাৰ জনাইছোঁ। মই যোৰহাট ভগামুখৰ ৰূপান্ত। লগতে আছে মোৰ ককাইদেউ স্বৰূপ জ্যোতিপ্ৰসাদ ডাঙৰীয়াদেৱ। আচলতে বিয়াতে ভাল লাগিছে, বহুত দিনৰ মূৰত লগ পাইছোঁ নিজৰ ককাইদেউ স্বৰূপ। এই ককাইদেউৰ ওচৰত আহি পালোহি, কিয়নো আহিছোঁ, কিনো কথা আমি সকলো বিৱৰি ক'ম। তাৰ আগমুহূৰ্তত জ্যোতিপ্ৰসাদ বৰঠাকুৰ কেমেৰা সন্মুখলৈ চাই অকণমান। সকলোকে নমস্কাৰ জনাইছোঁ। আজি আমি উপস্থিত হ'লোঁ এনে এজন মহান ব্যক্তিৰ কাষত। তেওঁৰ জ্ঞানৰ ভাণ্ডাৰ যথেষ্ট সবল, শক্তিশালী। তেওঁ যথেষ্ট এজন সমাজত জনপ্ৰিয় ব্যক্তি বুলি আমি গম পালোঁ। সেয়েহে তেখেতৰ মহান যি ভূমিকা, সমাজখনলৈ যি মহান ভূমিকা, সেই ভূমিকা কেনেধৰণৰ হ'ব তাৰে অকণমান বুজ লওঁ বুলি আহি তেখেতৰ আমন্ত্ৰণ ক্ৰমে তেখেতৰ গৃহত আমি উপস্থিত হ'লোহি। এতিয়া আমি তেখেতক পোনপ্ৰথমে তেখেতৰ কাষলৈকে আমি আগবাঢ়িছোঁ। আমি খুৰা, আপুনি আপোনাৰ নিজৰ পৰিচয়টো দিয়ক, দি আৰু আপোনাৰ গাঁওখনৰ নামটো আপুনি উল্লেখ কৰি আপুনি যে সমাজৰ ক্ষেত্ৰত বা আধ্যাত্মিক দিশত যি প্ৰবল ভূমিকা গ্ৰহণ কৰি এই সমাজখনৰ বাবে বা অসমৰ বুকুত বিভিন্নজনৰ ব্যক্তিৰ মাজত আপুনি যি সহায় সহযোগিতা আগবঢ়াই আপুনি জনপ্ৰিয় হৈ পৰিছে, তাৰ সম্পৰ্কত একাষাৰ আপুনি বক্তব্য আগবঢ়াওক। প্ৰথমে আপোনাৰ নিজৰ পৰিচয়টো দিয়ক, গাঁওখনৰ নামটো কওক। ধন্যবাদ। যোৰহাট জিলাৰ শিমলুগুৰি মৌজাৰ মৰিজাজি দহগৰীয়া নপমা নাথ গাঁও। মোৰ নাম শ্ৰী মহিম হাজৰিকা। আজি সঁচাকৈয়ে বহুত মোৰ ভাল লাগিছে। ভগামুখৰ ইমান এজন সুন্দৰ যুৱক ৰূপান্তৰ ৰাজখোৱা আৰু আমাৰ এই দাদাৰ লগত জ্যোতিপ্ৰসাদ বৰঠাকুৰক লগ পাই মোৰ সঁচাকৈয়ে আজি সৌভাগ্যৱান। আজি মই অকণমান শংকৰদেৱে কেনেকৈ বৃন্দাবনী কাপোৰখন বনাইছিলে সেই বিষয়ে অকণমান বহুত দীঘলকৈও ক'বলৈ অকণমান অসুবিধা হৈছে। সময়ৰ কথাও আছে, কামৰ মাজতো আছে। কামৰ মাজতে সময় বুজাবুজিকৈ ৰাখি অকণমান আপোনালোকৰ আগত ক'বলৈ আগবাঢ়িছোঁ। যদি ভুলো হ'ব পাৰে আপোনালোকে ক্ষমা কৰিব। নৰনাৰায়ণ ৰজাৰ ৰাজসভাত যেতিয়া শংকৰদেৱ আৰু মাধৱদেৱ আছিলে, থাকোঁতে এদিন নৰনাৰায়ণ ৰজাই শংকৰদেৱক কৈছিলে যে এখন বৃন্দাবনী কাপোৰ তৈয়াৰ কৰিব লাগিছিল। তেতিয়া শংকৰদেৱে কৈছিলে হয়, পৰা হ'ব। বৃন্দাবনী কাপোৰখন তৈয়াৰ কৰিবলৈ যাওঁতে চকুৰি ৰঙৰ সূতা লাগিব, 20জনী শিপিনী লাগিব, তেতিয়াহে কাপোৰখন তৈয়াৰ কৰা হ'ব। সেই হিচাপে নৰনাৰায়ণ ৰজাই 20জনী শিপিনী, চকুৰি সূতা ৰঙৰ সূতা যোগাৰ কৰি দিছিলে। শংকৰদেৱে সেইটো বিভাগত 20জনী শিপিনীক কেনেকৈ বব লাগে শিকাই দিয়াৰ 20জনী শিপিনীয়ে কাপোৰখন বওঁতে সদায় এমুঠনহে বব পাৰে। এনেকৈ বৈ থাকোঁতে এদিন শংকৰদেৱৰ গা অসুস্থ হোৱাত মাধৱদেৱক পঠিয়াই দিলে যে মাধৱ বাপ, তুমি যোৱাচোন, শিপিনী কেইগৰাকীয়ে কেনেকৈনো কাপোৰ বৈছে তুমি চাই আহা। চাবলৈ যাওঁতে মাধৱদেৱ গৈ দেখিলে, দেখাত ঘূৰি আহিলে, কাপোৰ বোৱাৰ চাই আহি শংকৰদেৱে সুধিলে যে আজি কিমানখিনি বলে বাপ। তেতিয়া মাধৱদেৱে শংকৰদেৱক কৈছে যে আজি এবেগেট বলে। এবেগেট যেতিয়া বলে বুলি ক'লে শংকৰদেৱ আচৰিত হৈ কৈছে সেইদিনাই শংকৰদেৱে মাধৱদেৱক নাম দিছিলে বহাপু। তাৰমানে ধৰি লওক তেওঁলোকক যিটো প্ৰতিদিনাখনে বব লাগে তাতকৈ অলপ বেছি বলে। মাধৱদেৱ যোৱাৰ কাৰণেই বলে নেকি, সেইটো হিচাপে তেওঁ শংকৰদেৱে নাম দিছিলে মাধৱদেৱক কি নাম দিছিলে, বহাপু নাম দিছে। এতিয়া বহাপু নামটো কেনেকৈ হৈছে এনেকৈ ধৰণে কিতাপত লিখা আছে, হয়তো আমি নাই চোৱা, নাজানো। আজি মই কিবা কিতাপ এখন পঢ়িছোঁ, পঢ়ি পেলাই সেইটো বিষয়ে জানি আজি মোৰ অতি প্ৰিয় ৰূপান্ত ৰাজখোৱাদেৱে এইবিলাক ওপৰত বিশ্লেষণ কৰিলে হয়তো দুজনে জানিব, সৰু সৰু শিশুবিলাকেও জানিব শংকৰদেৱৰ ৰচনাখন কেনেকৈ দেখিব লাগে, বৃন্দাবনী কাপোৰখন কি আছিলে। আজি আমাৰ
পূজ্যপাত শ্ৰী শ্ৰী আউনীতি সত্ৰৰ পীতাম্বৰ প্ৰভু ঈশ্বৰে লণ্ডনলৈ গৈছিল। লণ্ডনলৈ যাওঁতে বৃন্দাবনী কাপোৰখন জুপি জুপি চাইছিলে কি হৈ আছে, কেনেকৈ আছে, ভাগ ভাগকৈ ৰাখিছিলে। এনেই ইমান কম কাপোৰ নহয় বৃন্দাবনী কাপোৰখন কিমান ডাঙৰ আপোনালোকে হয়তো দেখা নাই, এতিয়া ইউটিউবত দেখিব। প্ৰভু ঈশ্বৰ লণ্ডনলৈ গৈছে, প্ৰভু ঈশ্বৰৰ ইউটিউব চেনেলত কাপোৰখনৰ বিষয়ে দেখুৱাইছিলে। আপোনালোকে তাক চাবচোন কিমান জিলিকি, এতিয়াও ব্ৰিটিছত জিলিকি আছে। সেইখন অনাৰ ব্যৱস্থা এতিয়া কৰিছে, হিমন্ত বিশ্ব শৰ্মাই এতিয়া কৰিছে কাপোৰখন অসমলৈ অনাটো। গতিকে আমাৰ ইমান মূল্যৱান বস্তু ব্ৰিটিছে কেনেকৈ লৈ গুচি গ'ল, এতিয়া যদি সেইখন অসমত থাকিলেহেঁতেন কিমান ভাল লাগিলেহেঁতেন। হয় হয়। আৰু আজিলৈ মই ইমানখিনিকে হয়, আচলতে জ্যোতিপ্ৰসাদ বৰঠাকুৰ ইমান এটা সুন্দৰ আচলতে কথা কৈ গ'ল, কোনেও আচলতে গমেই পোৱা নাই হয়তো। গতিকে আমি যোগাযোগ কৰিম আমাৰ MLA মহোদয় ডাঙৰীয়াদেৱক, আমাৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াদেৱক। গতিকে এখেতে যিটো কথা ক'লে, এইখন অসমলৈ অনাৰ ব্যৱস্থা কৰিব লাগে নে নালাগে? লাগে লাগে, এইখন আমাৰ অসমত থাকিব লাগে। হয়, অসমত থাকিব লাগে। শংকৰদেৱ আমাৰ আৰু এটা এইখিনিতে কওঁ, আমাৰ ভাৰততেই প্ৰত্যেকজন ভগৱান শ্ৰীকৃষ্ণ, ৰাম, মথুৰাপুৰ হোৱা, অযোধ্যা হোৱা, অযোধ্যাত ৰাম জন্ম হৈছিলে। মহিষী বাল্মীকি যেতিয়া হৈছিলে, প্ৰথম ৰাম শব্দটো উচ্চাৰণ কৰিছিলে। প্ৰথম তেওঁ আছিলে ৰত্নাকৰ দস্যু। সেই ৰাম ভগৱান আমাৰ ভাৰতত জন্ম হৈছে, কৃষ্ণ ভাৰতত জন্ম হৈছে। সেইকাৰণে কৈছে যে ধন্য ধন্য কলিকাল, ধন্য নৰতনু ভাল, ধন্য ভাৰতবৰ্ষে। আমি যদি ভাৰতত জন্মগ্ৰহণ কৰিব পাৰোঁ, আমি যদি ভাৰতত জন্মগ্ৰহণ কৰিছোঁ, আমাৰ সমান পুণ্যৰ কোনো হ'ব নোৱাৰে। হয়, বিশেষ বিৰাটেই ভাল লাগিলে। আৰু সময়ৰ কথা আছে, বিশেষকৈ আপুনি বাৰু দীঘলীয়া নকৰিলেও আমি গম পাই গ'লোঁ। আমি আমাৰ মন্ত্ৰী মহোদয়ক, আমি আমাৰ MLA মহোদয়ক আমি যোগাযোগ কৰি আপোনাৰ কথা আমি ৰাখিবলৈ চেষ্টা কৰিম। আৰু আমাক আপোনালোকে মৰম দিব লাগিব, নহয় জানো? আপোনালোকে চেনেহ দিব লাগিব, কেমেৰা সন্মুখলৈ চাওক, আপোনালোকে আশীৰ্বাদ দিব লাগিব। তেতিয়া আমি নতুন নতুন উদ্যমে, নতুন নতুন সাহসেৰে, নতুন নতুন সুন্দৰ সুন্দৰ পদক্ষেপে আচলতে এনেকুৱা ভাল ভাল সৃষ্টিৰাজি, ভাল ভাল কৰ্মৰে আমি দুপে আগুৱাই যাব পাৰিম। মাথো আপোনালোকৰ মৰম লাগিব, মাথো আপোনালোকৰ আশীৰ্বাদ লাগিব, মাথো আপোনালোকৰ সাহস লাগিব। তেতিয়াহে আমি সকলোৱে এনেকুৱা ধৰণৰ ভাল ভাল ভিডিঅ' প্ৰস্তুত কৰি যাব পাৰিম। শেষত জ্যোতিপ্ৰসাদ বৰঠাকুৰ আৰু আমাৰ মহিম হাজৰিকা আৰু মই ৰূপান্তৰ ৰাজখোৱাই আপোনালোকৰ মাজৰ পৰা শুভ দুপৰীয়া, শুভ ক্ষণত, শুভ মুহূৰ্তত আপোনালোকৰ মাজৰ পৰা আপোনালোকৰ চৰণ কমল সেৱা জনাই আমি এই মুহূৰ্তৰ পৰা বিদায় মাগিছোঁ। ধন্যবাদ।